স্বাগতম জনাইছোঁ। আজি আমি যাই আছোঁ সৰ্থেবাৰী সভালৈ। তাত ধুনীয়াকৈ আপোনালোক দেখুৱাম কি হয়, আগলৈ ভিডিঅ'টো চাই যাব। এয়া চাওক, খনিৰোধক নাপতে এইটো বিয়া ভৱন হৈছে, প্ৰজাপতি বিয়া ভৱন। বহুত ধুনীয়া, বহুত ডাঙৰকৈ সাজিছে এইটো কৰণ। এয়া যোনটো এখন চাওক, এয়া গোটেইকেইটা যাই আছোঁ আমি, আগলৈ ভিডিঅ'টো চাই থাকক। এয়া জিন্টুৰ কণ এখন গাড়ীত আৰু আমি কৰণাৰ মই এখন গাড়ীত যাই আছোঁ। যাই পাম। এয়া কৰণ চাওক, গাইছ মানে আমি য'ত যাই আছোঁ সেইখন মানে অসমৰ ভিতৰতে বিখ্যাত বুলি ক'ব পাৰি। সৰ্থেবাৰী সভা বুলি ক'লে মানুহে সকলোৱে জানে। বিখ্যাত বা এইখন এখন অসমৰ অলপ আৰু পামে, বেছি টাইম নাই। এতিয়া আমি সৰ্থেবাৰী চক পালোঁ। এইটো হ'ল সৰ্থেবাৰীৰ চক। এতিয়া আমি সৰ্থেবাৰী চকৰ পৰা সোঁ চাইডে যাব লাগিব, তাৰপিছত আমি সভা পাম। গাইছ আমি আৰু সভা পামে। চাওঁ এইখন গেট সভাৰ যাই আছোঁ। এতিয়া আমি গাড়ী পাৰ্কিং কৰিম, পাৰ্কিং কৰি সভা যাব লাগিব। গাইছ এয়া চাওক, সৰ্থেবাৰী সভাৰ পৰিৱেশ। এয়া চাওক, এইটো হ'ল মেইন মন্দিৰ। এই সৰ্থেবাৰী সভা চাওক, এয়া চাওক কিমান মানুহ হৈছে, বহুত মানুহ হৈছে। আৰু ভিতৰলৈ যে আপোনাক দেখুৱাই আছোঁ গোটেইবোৰ কাপোৰৰ দোকান, বাচনৰ দোকান, এইবোৰ গোটেই দেখুৱাই আছোঁ। আগলৈ ধুনীয়াকৈ ভিডিঅ'টো চাই থাকক, স্কিপ নকৰাকৈ। এয়া চাওক, সৰু ল'ৰা ছোৱালীবোৰে ইয়াত উঠি আছে। চাওক এয়া এইখন চাওক, এইখন হ'ল কাপোৰৰ বজাৰ। চাওক, যেনে ধৰণৰ কাপোৰ লাগে তেনে ধৰণৰ পাব আপোনালোকে ইয়াত। চাওক, বহুত ডাঙৰ হয় এই সভাখন, যি লাগে মুঠতে তাকে পাব ইয়াত। গাইছ, অসমৰ কিছুমান বিখ্যাত ঠাইৰ ভিতৰত এখন সৰ্থেবাৰীও হয়। সৰ্থেবাৰী এই বিখ্যাত যে ইয়াত কাঁহ পিতলৰ বিখ্যাত, কাঁহ পিতলৰ বাচনবোৰ বনোৱা হয় ইয়াত। চাওক, এইবোৰ হ'ল কাঁহ পিতলৰ বাচনৰ দোকান। চাওক কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব। চাওক, ইয়াত কাঁহৰ শৰাই, কাঁহী, বাতি যি লাগে তাকে পাব ইয়াত। চাওক কিমান ডাঙৰ দোকান এইখন। সৰ্থেবাৰী সভাত দিছে এই দোকান। এইখনে সৰ্থেবাৰী সভাৰ মেইন ৰভা। চাওক, বহুত ডাঙৰ এই ৰভাখন। চাওক এইটোৱে মেইন মন্দিৰ সৰ্থেবাৰীৰ। চাওক, বহুত ডাঙৰ মন্দিৰটো, বহুত ভাল লাগে আহি।
বন্ধুসকল আপোনালোক সৰ্থেবাৰী সভাৰ যিখিনি পাৰোঁ দেখুৱালোঁ। আজিলৈ ভিডিঅ'টো ইমানে। যদিও ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট আৰু যোনে নতুনকৈ হৈছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।